নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ পাৰ্ট 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন। ইয়াৰ যিমানখিনি অনুশীলনী আছে গোটেইবোৰ আলোচনা কৰিম, লগতে ইম্পৰ্টেণ্টবোৰো আলোচনা কৰিম। কোনটো ইম্পৰ্টেণ্ট হয়। ইয়াত দুটা অনুশীলনী দিয়া আছে। অনুশীলনী 1 আৰু অনুশীলনী 2। এই দুটা অনুশীলনী দিয়া আছে, আমি গোটেইবোৰ এতিয়া আলোচনা কৰিম। এতিয়া আমি প্ৰথমত অনুশীলনী 1টো আলোচনা কৰিম। ক নম্বৰ কুৱেশ্যনত দিয়া আছে বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব সময়ৰ পৰিসৰ। বতৰ হ'ল কোনো এক নিৰ্দিষ্ট স্থানৰ একচুটি সময়ৰ বায়ুমণ্ডলীয় অৱস্থা, আনহাতে জলবায়ু হ'ল কোনো এটা বৃহৎ অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থা। 2 নম্বৰটো পৰিৱৰ্তনশীলতা। বতৰ অতি খৰতকীয়াকৈ চুটি সময়ৰ ভিতৰতে সলনি হ'ব পাৰে, কিন্তু জলবায়ু সহজে বা খৰতকীয়াকৈ সলনি নহয়। এইটো হ'ল 1 নম্বৰৰ ক নম্বৰৰ এনচাৰ। ইয়াত মানে দুটা পাৰ্থক্য লিখিব কৈছে বতৰ আৰু জলবায়ুৰ মাজত। তো মই সৰুকৈ দুটা দি দিছোঁ, তোমালোকে ভালদৰে পঢ়ি ল'বা। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰভাৱিত হয়। উত্তৰটো হ'ব বায়ুমণ্ডলত থকা বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ প্ৰভাৱিত হয়। বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰভাৱিত হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল বায়ুমণ্ডলৰ উচ্চতাৰ প্ৰধান উৎস কি? উত্তৰটো হ'ব বায়ুমণ্ডলৰ উচ্চতাৰ প্ৰধান উৎসটো হ'ল সূৰ্য। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো হ'ল আৰ্দ্ৰতা বুলিলে কি বুজা? উত্তৰটো বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকেই বায়ুৰ আৰ্দ্ৰতা বোলা হয়। তাৰপিছত ঙ নম্বৰ কুৱেশ্যনটো হ'ল বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰোমিটাৰ। তাৰপিছত চ নম্বৰ কুৱেশ্যনটো হ'ল বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? উত্তৰটো হ'ব বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰকবোৰ হ'ল অক্ষাংশ, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ পৰা দূৰত্ব, বতাহৰ প্ৰৱাহ, পৰ্বত-পাহাৰৰ অৱস্থান আৰু সামুদ্ৰিক হ্ৰদ। এইকেইটা তোমালোকে কাৰকবোৰ লিখি ল'বা। এইকেইটা আছিল 1 নম্বৰৰ গোটেই কুৱেশ্যন এনচাৰ। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যনটো হ'ল বৰষুণৰ সৃষ্টি কেনেকৈ হয়? উত্তৰটো তোমালোকে ভালদৰে চাই ল'বা। উত্তৰটো হ'ব সূৰ্যৰ উত্তাপত পৃথিৱীৰ নদ-নদী, সাগৰ, মহাসাগৰ আদিৰ পানী বাষ্পীভৱন হৈ জলীয় ভাপলৈ ৰূপান্তৰিত হয় আৰু ওপৰলৈ উৰি যায়। ওপৰৰ শীতল বায়ুৰ সংস্পৰ্শলৈ আহি এই জলীয় ভাপসমূহ ঘনীভূত হয় আৰু সৰু সৰু পানীৰ কণিকাত পৰিণত হৈ মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। এই পানীৰ কণিকাবোৰ যেতিয়া ক্ৰমান্বয়ে ইটোৰ সৈতে সিটো লগ লাগি ডাঙৰ আৰু গধুৰ হৈ পৰে, তেতিয়া মহাকৰ্ষণ শক্তিৰ বাবে বায়ুমণ্ডলে ইয়াক ধৰি ৰাখিব নোৱাৰে আৰু পৃথিৱীৰ পৃষ্ঠত টপাল টপাল হৈ নামি আহে। ইয়াক বৰষুণ বোলে। এইটোৱেই আছিল 2 নম্বৰৰ উত্তৰ। অলপ ডাঙৰ হৈছে, কিন্তু তোমালোকৰ যেতিয়া 2 বা 3 নম্বৰৰ এই কুৱেশ্যনটো আহিলে এইখিনি লিখিলে ফুল মাৰ্ক পাবা তোমালোকে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হ'ল বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদানকেইটাৰ বিষয়ে চমুকৈ লিখা। ইয়াতে দুটা কুৱেশ্যন দিয়া আছে, বতৰ কাক বোলে আৰু বতৰৰ উপাদানকেইটাৰ বিষয়ে লিখিব কৈছে। উত্তৰটো হ'ব কোনো এখন ঠাইৰ কোনো এক চুটি সময়ৰ বায়ুমণ্ডলৰ উত্তাপ, চাপ, বতাহ, আৰ্দ্ৰতা আদি সামগ্ৰিক অৱস্থাক বতৰ বোলে। ইয়াৰ উপাদানকেইটা হ'ল উত্তাপ বা উষ্ণতা, সূৰ্যৰ তাপৰ ফলত বায়ু কিমান গৰম বা ঠাণ্ডা হৈছে সেয়াই হ'ল উষ্ণতা। তাৰপিছত 2 নম্বৰটো হ'ল বায়ুৰ চাপ। বায়ুৰ এক নিৰ্দিষ্ট ওজন থাকে যাক বায়ুৰ চাপ বোলে। ই বতাহৰ গতি নিৰ্ধাৰণ কৰে। 3 নম্বৰটো বতাহ।
বায়ু যেতিয়া এক স্থানৰ পৰা আন এক স্থানলৈ গতি কৰে তাক বতাহ বোলে। 4 নম্বৰটো আৰ্দ্ৰতা। বায়ুত থকা জলীয় ভাপৰ পৰিমাণেই হ'ল আৰ্দ্ৰতা। ই বৰষুণ হোৱাত সহায় কৰে। আৰু লাষ্টটো 5 নম্বৰটো হ'ল অৰ্ধক্ষেপণ। জলীয় ভাপ ঘনীভূত হৈ বৰষুণ বা বৰফৰ আকাৰে পৃথিৱীত পৰাকৈ অৰ্ধক্ষেপণ বোলে। এইকেইটাই আছিল 3 নম্বৰৰ কুৱেশ্যনৰ উত্তৰ। যদি তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহে বতৰ কাক বোলে, বতৰৰ প্ৰধান উপাদান কেইটা লিখা, তেতিয়া এই গোটেইবোৰ লিখিব নালাগে। তেতিয়া এই বতৰ কাক বোলে লিখিবা, লিখাৰ পিছত বতৰৰ প্ৰধান উপাদান কেইটা লিখি দিবা, যেনে উত্তাপ বা উষ্ণতা, বায়ুৰ চাপ, বতাহ, আৰ্দ্ৰতা আৰু অৰ্ধক্ষেপণ। এইকেইটা লিখিলেই নাম্বাৰ পাবা, গোটেইবোৰ লিখিব নালাগে। যদি উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখিব কয় তেতিয়া গোটেই লিখিব লাগিব। তো ফুল মাৰ্ক পাবা তোমালোকে। তোমালোকে 1 নম্বৰ অনুশীলনীৰ পৰা গোটেইকেইটা কুৱেশ্যন এনচাৰ পঢ়িবা, কিন্তু মই ইম্পৰ্টেণ্ট কেইটা দি দিওঁ। ইম্পৰ্টেণ্টটো হ'ল ক নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য লিখা। এইটো অলপ ভালদৰে মুখস্থ কৰিবা। তাৰপিছত গ নম্বৰটো বায়ুমণ্ডলৰ উচ্চতাৰ প্ৰধান উৎস কি, তাৰপিছত ঙ নম্বৰটো বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি, তাৰপিছত বতৰ কাক বোলে। এইকেইটা ইম্পৰ্টেণ্ট বেছি হ'ব পাৰে, কিন্তু তোমালোকে গোটেই কুৱেশ্যন এনচাৰবোৰ ভালদৰে পঢ়ি ল'বা। তাৰপিছত অনুশীলনী 2টো আমি চাই ল'ম। 1 নম্বৰত কুৱেশ্যন দিছে কেইটা, 5টা কুৱেশ্যন দিছে সৰু সৰু। 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? উত্তৰটো ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনটো তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰটো উত্তৰ-পূব মৌচুমী বতাহজাক বংগোপসাগৰৰ ওপৰেৰে পাৰ হৈ আহোঁতে প্ৰচুৰ পৰিমাণে জলীয় বাষ্প শোষণ কৰি আনে। এই বতৰৰ ফলতে তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কালতো বৰষুণ হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? উত্তৰটো হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো ঋতু বিভাজনৰ ভিত্তি কি? উত্তৰটো স্থানীয় বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। ঙ নম্বৰ কুৱেশ্যনটো দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুটা সাগৰৰ ওপৰেৰে আহে? দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰব সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে। এইকেইটাই আছিল 1 নম্বৰৰ সৰু সৰু কুৱেশ্যন। তোমালোকে ভালদৰে পঢ়িবা, লিখিবা। আৰু নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টকা প্ৰস্তুত কৰা। ইয়াতে তোমালোকক টকা প্ৰস্তুত কৰিব কৈছে, সেইকাৰণে অলপ ডাঙৰ হৈছে কুৱেশ্যন এনচাৰটো। উত্তৰটো ভাৰতৰ জলবায়ু প্ৰধানকৈ ক্ৰান্তীয় মৌচুমী প্ৰকৃতিৰ। ভৌগোলিক অৱস্থিতি আৰু ভূ-প্ৰকৃতিৰ ভিন্নতাৰ বাবে দেশখনৰ ভিন ভিন অঞ্চলত জলবায়ুৰ যথেষ্ট তাৰতম্য দেখা যায়। দক্ষিণ ভাৰতৰ উপকূলীয় অঞ্চলসমূহত সাগৰৰ প্ৰভাৱৰ বাবে সমভাৱাপন্ন জলবায়ু বিৰাজ কৰে, আনহাতে উত্তৰ আৰু মধ্য ভাৰতত চৰমভাৱাপন্ন জলবায়ু দেখা যায়। মৌচুমী বতাহৰ আগমন আৰু প্ৰত্যাৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ সমগ্ৰ বছৰটোক ঘাইকৈ 4টা ঋতুত ভাগ কৰা হৈছে: গ্ৰীষ্মকাল, বৰ্ষাকাল, শৰৎকাল আৰু শীতকাল। এইটোৱেই আছিল 2 নম্বৰৰ উত্তৰ। এইটো টকা দিব পাৰে, এইটো ইমানো ইম্পৰ্টেণ্ট নহয়, কিন্তু আহিবও পাৰে, তোমালোকে মুখস্থ কৰিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। উত্তৰটো ভাৰতৰ আৰ্থ-সামাজিক ব্যৱস্থা আৰু কৃষি-কাৰ্য সম্পূৰ্ণৰূপে মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত 2 প্ৰকাৰৰ মৌচুমী বতাহ বোলে। 1 নম্বৰটো দক্ষিণ-পশ্চিম মৌচুমী বতাহ। জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ আৰব সাগৰ আৰু বংগোপসাগৰৰ পৰা অহা এই বতাহে ভাৰতত প্ৰচুৰ বৰষুণ দিয়ে। 2 নম্বৰটো হ'ল উত্তৰ-পূব মৌচুমী বতাহ। শীতকালত
স্থলভাগৰ পৰা সাগৰৰ দিশলৈ বলা এই শুকান বতাহজাকে ভাৰতৰ পৰা বিদায় লয়, যাৰ বাবে ইয়াক প্ৰত্যাৱৰ্তনকাৰী মৌচুমী বতাহও বোলা হয়। ইয়াৰ প্ৰভাৱত কেৱল তামিলনাডুৰ উপকূলত বৰষুণ হয়। এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহিব পাৰে এক্সামত, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। উত্তৰটো ভাৰতৰ বৰষুণৰ বিতৰণ অত্যন্ত অসমান। ভূ-প্ৰকৃতিৰ গঠন আৰু মৌচুমী বতাহৰ গতিপথৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণৰ পৰিমাণ কম বেছি হয়। 1 নম্বৰটো কি? অধিক বৰষুণ হোৱা অঞ্চল। উত্তৰ-পূব ভাৰতৰ বিশেষকৈ মেঘালয়ৰ মৌচিনৰাম আৰু চেৰাপুঞ্জী আৰু পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢালত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। তাৰপিছত মধ্যমীয়া বৰষুণ হোৱা অঞ্চল। বিহাৰ, পশ্চিম বংগ, উৰিষ্যা আৰু গংগা উপত্যকাৰ মধ্য অংশত 100 ৰ পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। তাৰপিছত কম বৰষুণ হোৱা অঞ্চল। ৰাজস্থানৰ মৰুভূমি অঞ্চল, পাঞ্জাৱ, হাৰিয়ানা আৰু দক্ষিণত মালভূমিৰ বৃষ্টিহীন অঞ্চলসমূহত বৰষুণৰ পৰিমাণ অতি কম, 50 চেণ্টিমিটাৰতকৈ কম। এইকেইটাই আছিল অনুশীলনী 1 আৰু অনুশীলনী 2 ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। তোমালোকে ভালদৰে এক্সামৰ কাৰণে পঢ়িবা আৰু ভিডিঅ'টো যদি ভাল লাগে বা কিবা হেল্প হয় তোমালোকৰ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে লাইক আৰু কমেণ্টো কৰি দিবা। আৰু কিবা নতুন ভিডিঅ' লাগিলে তোমালোকে মোক জনাবা কমেণ্টত।